Zindabad. Akrasu long live. Long live, long live. Akrasu long live. Long live, long live. Apsu long live. Long live, long live. Bangsa Satwa Hanta long live. Long live, long live. Om Jagatawati Juba Satwa Purikat long live. Long live, long live. Bela-bela Dekhi Satwa Purikat long live. Long live, long live. পুলন বরার গুন্ডাগিরি বন্ধ করা। বন্ধ করো, বন্ধ করো। পুলন বরার গুন্ডাগিরি বন্ধ করা। বন্ধ করো, বন্ধ করো। জিবির প্রেসিডেন্ট পরিচয়পত্র প্রত্যাহার করা। প্রত্যাহার করো, প্রত্যাহার করো। कुलेन बराखौ गरेसर कलेजनिफ्राय होखारनांगौनि गोख्रों दाबि सिखारदों। गरेसर फरायसालिमानि लांगोनायाव दिनै आबसु आक्रासु अल आसाम सरनिया स्टुडेन्ट इउनियन आसाम जातीयबादी युवा सत्र परिषद गरिया मरिया डिसि जातीय परिषदआ दिनै गरेसर फरायसालिमायाव सोलिनाय मोनब्रै दाबिखौ लानानै होसिख्रावदों। गुबै दाबियानो जाबाय आबुङै गोरायुं थिसननांगौनि दाबि, एलडिआव साख्रि मावनाय पुलिन बराखौ होखारनांगौ, जिबिनि आफादगिरिया बिबाननिफ्राय बिबान हगारनायखौ गनायनानै लानो हानाय नङा, बारग' गोरायुं रुंसारि डक्टर खरगेसर डेकानि पुलिन बराया हेरासमेन्ट होनायनि सायाव गोख्रों रावजों सोंखारिदों। পুলন বরা হাই 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 মতানি নচলিবা। गरेसर মহাবিদ্যালয় পুলন বরার মই মতানি নচলিবা। আমি আজি गरेसर মহাবিদ্যালয়ৰ সন্মুখত আমি এটা 2 ঘণ্টীয়া কাৰ্যসূচী ইয়াতে উদযাপন কৰিছোঁ। তো ইয়াতে কৰিব লগা কিয় হ'ল, ইয়াৰ উদ্দেশ্যকেইটা মই কৈছোঁ। খুব দুখৰ বিষয়। তো আজি বহুত বছৰ হৈ গ'ল এখন মহাবিদ্যালয়ত আজিলৈকে ফুল ফ্লেজৰ এজন প্ৰিন্সিপাল নাই, যাৰ কাৰণে गरेसर কলেজৰ নিয়মবিলাক মানে খুব খেলিমেলি হৈ আছে, যাৰ কাৰণে ভালকৈ ক্লাছ নহয়, কলেজখন ভালকৈ পৰিচালনা কৰাত মানে হেমাহি হৈ আছে, প্ৰব্লেম হৈ আছে। তো ইয়াৰ কাৰণে ভিক্টিম কোনে হৈছে, ৰাইজে হৈছে বা ষ্টুডেণ্টবিলাকে হৈছে। তো আমি আজিৰ এই 2 ঘণ্টীয়া কাৰ্যসূচীৰ থ্ৰুৱেদি আমি আহ্বান জনাইছোঁ, আমি ডিমাণ্ড জনাইছোঁ যে অতি শীঘ্ৰে এজন ফুল ফ্লেজত প্ৰিন্সিপাল আমাক লাগে এই गरेसर কলেজত, যাতে এই এটা মহাবিদ্যালয়ে এটা ছিষ্টেমৰ মাজেদি মানে ৰান হয়। তো আমি দ্বিতীয়তে কৈছোঁ কি এজন মানে 3rd গ্ৰেডৰ এমপ্লয়ি, যাৰ নামটো আমি পুলেন বৰা বুলি শুনি আছোঁ, তেওঁ পুলেন বৰা বুলি শুনি আছোঁ, তেওঁ এজন ইমান ডাঙৰ এটা মহাবিদ্যালয় প্ৰিন্সিপালক কেনেকৈ পৰিচালিত কৰিব পাৰে। তো আমাৰ ছ'চাইটিয়ে কেতিয়াও এক্সপেক্ট নকৰে, কেতিয়াও মানে আমাৰ ষ্টুডেণ্ট সমাজে এক্সপেক্ট নকৰে যে তেনেকুৱা এজন 3rd গ্ৰেডৰ এমপ্লয়িয়ে ইমান ডাঙৰ এটা মহাবিদ্যালয়খন পৰিচালনা কৰক। আৰু তেনেকুৱা 3rd গ্ৰেডৰ এজন এমপ্লয়িয়ে যদি এখন ডাঙৰ কলেজক পৰিচালনা কৰে, ডেফিনেটলি ইয়াৰ ৰিজাল্টটো 0 হ'ব। আৰু কলেজখনৰ বহু বছৰ ধৰি 0 হৈ অহাৰ কাৰণটো এইটোৱে, পুলেন বৰাৰ নিচিনা 3rd গ্ৰেডৰ এমপ্লয়িয়ে ইমান ডাঙৰ এটা কলেজৰ কাম কাজবিলাক পৰিচালনা কৰি আছে, সেইটোৰ কাৰণে गरेसर কলেজৰ ৰিজাল্টবিলাক আজিলৈকে বহুত বছৰ ধৰি 0 হৈ আহিছে। তো আমাৰ সমাজৰ ষ্টুডেণ্টবিলাক, আমাৰ জাগাৰ ষ্টুডেণ্টবিলাক যাতে ভাল পাৰফৰ্মেঞ্চ কৰে, আমি এইটো এক্সপেক্ট কৰি আছোঁ। তো আমি কেতিয়া গুড ৰিজাল্ট এক্সপেক্ট কৰিব পাৰোঁ, যেতিয়া ইয়াতে ফুল ফ্লেজৰ এজন শিক্ষক প্ৰিন্সিপাল আহিব, তেতিয়া ছিষ্টেমবিলাক খুব ছিষ্টেমেটিক হ'ব, তেতিয়া খুব ছিষ্টেমৰ মাজেদি কলেজখন যাব, তেতিয়াহে আমি গুড ৰিজাল্ট এটা এক্সপেক্ট কৰিব পাৰোঁ। তো তেনেকুৱা যি খুব ছিষ্টেমেটিক চলাব লাগে কলেজখন, পুলেন বৰা নিচিনা 3rd গ্ৰেডৰ এমপ্লয়িৰ দ্বাৰা পৰিচালিত হোৱা বন্ধ কৰিব লাগে। অতি শীঘ্ৰে আমি দাবী জনাইছোঁ আজি 2 ঘণ্টা জোৰা কাৰ্যসূচীৰ এই প্ৰতিবাদ কাৰ্যসূচীৰ থ্ৰুৱেদি যে পুলেন বৰা নামৰ 3rd গ্ৰেডৰ এমপ্লয়িক অতি শীঘ্ৰে তেওঁৰ মানে চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে। তো এইটোৱে আমিতো শুনি আছোঁ, তেওঁ কৰে যিকোনো বস্তু, তেওঁ মানে জিম হলৰ চাবি লোৱাৰ আদি কৰি জিম হলৰ চাবি তেওঁ লয়, ষ্টুডেণ্ট মানে জিমৰ মানে হেৰি আছে, ছেক্ৰেটাৰী আছে, জিমৰ চাবিক তেওঁ এৰি নিদিয়ে, তেওঁ নিজে লয়। আৰু বহুত আমি শুনি আছোঁ প্ৰিন্সিপালক তেওঁ পৰিচালিত কৰে, প্ৰিন্সিপালক তেওঁ মানে গাইড কৰে, প্ৰিন্সিপালে তেওঁ গাইড কৰিব লাগে, তেওঁহে প্ৰিন্সিপালক গাইড কৰে। এইটো কেনেকৈ সম্ভৱ কথা? তো এইটো ডেফিনেটলি বেয়া কথা হৈছে, এইটো মানে বন্ধ হ'ব লাগে। নিজৰ ইচ্ছামতে কৰি আছে, যি মানে মন যায় তাকে কৰি আছে, প্ৰিন্সিপালক পাত্তা নিদিয়ে। তেওঁ প্ৰিন্সিপালে গাইড কৰে যে এইটো কৰিব লাগে, তেওঁহে জানে, তেওঁহে মানে ছিষ্টেমবিলাক বনায়। তো তেনেকুৱাটো আমি এক্সপেক্ট নকৰোঁ, আমাৰ সমাজেতো এক্সপেক্ট নকৰে। চ' উই ৱান্ট হিম টু বি টাৰ্মিনেটেড ফ্ৰম হিজ ছাৰ্ভিচ। এইটো আজি যি गरेसर আঞ্চলিক এপছুৰ লগতে এই অঞ্চলৰ বিভিন্ন জাতীয় ছাত্ৰ সংগঠনে অৰ্গেনাইজ কৰাৰ মৰ্মে আজি যি गरेसर কলেজৰ যি 2 ঘণ্টীয়া যি ধৰণে কাৰ্যসূচী, এইটো মূল কাৰণ হ'ল যিহেতু गरेसर কলেজৰ যিখিনি প্ৰিন্সিপালক লৈ যিখিনি এজন LDA চাকৰি কৰা যি পুলেন বৰা নামে যি মানে কৰাপশ্যন কলেজক লৈ যিখিনি কৰি আছে, তেখেতৰ বিৰুদ্ধে কাৰ্যসূচীটো লোৱা হৈছে। কাৰণ এইটো এটা
এনেকুৱা মহাবিদ্যালয় যোনটো মহাবিদ্যালয়ত এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে মানৱ সম্পদ গঢ়াৰ কাৰণে এই কলেজলৈ আহে আৰু এই কলেজে এখন মাত্ৰ কলেজ যোনটো অঞ্চলত গড়েশ্বৰ কলেজে আজি বহুত ওপৰত যাব লাগিছিলে কিন্তু মই দেখা পাই আহিছোঁ নিখিল বড়ো ছাত্ৰ সন্থাৰ বাক্সা জিলাৰ বা যি সময়ত মই ৰঙিয়া আঞ্চলিক এপচুৰ সভাপতি সাধাৰণ সম্পাদক হৈ আহিছিলে মই 2008 চনৰ পৰা এই গড়েশ্বৰ কলেজৰ যিখিনি গাফিলিটি যিখিনি প্ৰিন্সিপালৰ যি গাফিলিটি যি LD কোনোবা পুলেন বৰা তেখেতসকলে যেনেকুৱা ভাল কাম কৰি আহিব লাগিছিলে আজিলৈকে আমি দেখা পোৱা নাই সেইকাৰণে এনেকুৱা হ'লে এই অঞ্চলৰ যি এটা কলেজ ইটো কেতিয়াও ভাল নহ'ব সেইকাৰণে পুলেন বৰাৰ নিচিনা মানুহ ইয়াৰ পৰা মানে বহিষ্কাৰ কৰিব লাগে বা তেখেতক চাকৰিৰ পৰা মানে বৰখাস্ত কৰিব লাগে সেইকাৰণে নিখিল বড়ো ছাত্ৰ সন্থা গড়েশ্বৰ আঞ্চলিক লগতে যিখিনি এই গড়েশ্বৰ অঞ্চলৰ বিভিন্ন ছাত্ৰ সন্থা একেলগে কাম কৰি আছোঁ অহা দিনবোৰতো আমি কেতিয়াও তেখেতক যেতিয়ালৈকে এই কলেজৰ পৰা বৰখাস্ত নকৰে তেতিয়ালৈকে আমি মানে শান্তি হৈ নাথাকোঁ আৰু এইটো ক'ব বিচাৰোঁ যে এইটো এটা সময়ত মই নিজে যেতিয়া মানে ইয়াত মানে ছায়েন্স কলেজ নাই এই অঞ্চলত যেতিয়া গড়েশ্বৰ কলেজত ডিগ্ৰী ছায়েন্স ইষ্টাব্লিছ হৈছিলে সেই সময়ত মোৰ নিজৰ এজন মানে মোৰ মিছেছে ইয়াতে ইণ্টাৰভিউ দিছিলে সেই সময়ত এনেকুৱা গাফিলতি কৰিছে যোন মানুহে মানে ইণ্টাৰভিউত ফাৰ্ষ্ট পজিশ্যনত আছিলে এইটো ষড়যন্ত্ৰ যোন বা জিবিৰ প্ৰেচিডেণ্ট এই সময়ত আমাৰ পলিটিকেল ইয়াতে মানে কেপচাৰ কৰি থাকে যোনটো মহাবিদ্যালয় বা শিক্ষা অনুষ্ঠান নিকা হ'ব লাগে কোনো পলিটিকেলৰ হাত থাকিব নালাগে এই যিখিনি পলিটিকেল নেতাবিলাকে এইটো মানে বান্ধি ৰাখিছে এইটো আমি কেতিয়াও সহ্য নকৰিব সেইকাৰণে মই ক'ব বিচাৰিছোঁ যি পুলেন বৰাই নহওক মই নিজে RTI দি পেলাই কেছ চলাইছিলে সেই সময়ত কলেজ ঠিক হৈ গৈছিলে পুলেন বৰাও কোৰ্টত যাব লগা হৈছে সেইকাৰণে মই আজি সকাই দিছোঁ আমি যিখিনি আন্দোলন ধৰণে কাৰ্যসূচী ল'ব লাগে এইটো ল'ম আৰু ইয়াৰ অবিহনে আমি আইন জড়িত যাব লাগিব আৰু এইটো আজি নিখিল বড়ো ছাত্ৰ সন্থা গড়েশ্বৰ আঞ্চলিক আৰু বিভিন্ন ছাত্ৰ সন্থা আমি একেলগে একগোট হৈ মই সেইখিনিকে মানে সকাই দিছোঁ কেতিয়াও আমি মানে তেখেতসকলক ৰেহাই দিয়া নহ'ব আৰু সেইদিনা মাত্ৰ এইটো কিবা জেনেৰেশ্যনটো জেনেৰেশ্যন নি ভাল হ'ব লাগে কোনোবা এজন প্ৰিন্সিপালে কৰাপশ্যন কৰিছে বুলি কোনোবা নতুন প্ৰিন্সিপাল যে এনেকুৱা কৰিব লাগে এইটো যুক্তি নহয় আজি চাইকেল চুৰ হয় এই কলেজত কোনো কলেজত এনেকুৱা দেখা নাপায় ইয়াতে প্ৰশাসনে কি কৰি আছে কলেজে কি কৰি আছে কোনো চেফটি নাই ইয়াতে সিকিউৰিটি গাৰ্ড নাই নেকি সেইবিলাকৰ নজৰ দিব লগা আছে সেইকাৰণে আজি প্ৰিন্সিপাল যিখিনি কাম কৰি আছে এইটো গ্ৰহণযোগ্য নহয় আৰু প্ৰিন্সিপালক মানে যি মানে চাৰ্জ দি থৈছে তেখেতক মানে আঁতৰাই কৰি কিনে আমাৰ পাৰ্মানেণ্ট প্ৰিন্সিপাল গড়েশ্বৰ মহাবিদ্যালয়ত যাব লাগে সেইটোৱে মই মানে নিখিল বড়ো ছাত্ৰ সন্থাৰ মই মোৰ তৰফৰ পৰা আহ্বান কৰা হ'ল আৰু মোৰ যিখিনি ক'ব লাগে সেইখিনিক মই ধন্যবাদ দিছোঁ চাওক আজি গড়েশ্বৰ মহাবিদ্যালয়ৰ সন্মুখত আজি আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত সদৌ অসম গৰিয়ামৰা দিঘি জাতীয় পৰিষদ আক্ৰাছু সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহযোগত আমি আজি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ল'ব লগা হৈছে অতি দিশৰ বিষয় এইখন মহাবিদ্যালয়ত নিজেই অধ্যয়ন কৰি গৈছোঁ এইখন মহাবিদ্যালয়ত আমি পঢ়াশালী আৰু এইখন মহাবিদ্যালয়ৰ পৰা গৈ আজি এয়াই কলেজৰ সন্মুখত আজি আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী লোৱাটো অতিকৈ আমি দুখ পাইছোঁ কাৰণ আপোনালোকে জানে যে এইখন মহাবিদ্যালয় সোণালী জয়ন্তী গঢ় কৰিবলৈ মাত্ৰ 2 বছৰ আছে 48টি বছৰ হোৱা এইখন মহাবিদ্যালয়ত আমি কোনো কাৰণতে ক্ষতি হোৱাটো নিবিচাৰোঁ এইখন মহাবিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ আমি উন্নত হয়তো বিচাৰোঁ আজি চাওক আপোনালোকে 4 বছৰ হ'ল এইখন মহাবিদ্যালয়ৰ স্থায়ী অধ্যক্ষ নাই এইখন অধ্যক্ষ এইখন গড়েশ্বৰ অঞ্চলৰ একমাত্ৰ চৰকাৰী উচ্চ শিক্ষানুষ্ঠান এইখন গড়েশ্বৰ মহাবিদ্যালয়ত 4 বছৰে স্থায়ী অধ্যক্ষ নোহোৱাৰ কাৰণে এজন ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দ্বাৰা এইখন কলেজ পৰিচালিত হৈছে আৰু সেই ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকীয়ে এজন তৃতীয় বৰ্গৰ কৰ্মচাৰী পুলেন বৰা নামৰ এজন তথাকথিত তৃতীয় বৰ্গৰ কৰ্মচাৰীয়ে এই কলেজখনত তেওঁৰ মই মতালেৰে কলেজখনৰ আভ্যন্তৰীণ দিশত হস্তক্ষেপ কৰা আমি দেখা পাইছোঁ এজন তৃতীয় বৰ্গৰ কৰ্মচাৰীয়ে কেনেকৈ এই মহাবিদ্যালয়ৰ আভ্যন্তৰীণ দিশসমূহত হস্তক্ষেপ কৰিব পাৰে এইখন মহাবিদ্যালয়ত অধ্যাপনা কৰা সন্মানীয় অধ্যাপক অধ্যাপিকাসকলক তেখেতে হাতৰ মুঠিত ৰাখিব বিচাৰে তেওঁলোকে মনোকষ্টত ভুগিছে এই ক্ষেত্ৰত আমি আজি গড়েশ্বৰ মহাবিদ্যালয়ত আপোনালোকে জানে জিবিৰ সন্মানীয় সভাপতি এগৰাকী গণতান্ত্ৰিকভাৱে সাধাৰণ সভাৰ দ্বাৰা নিৰ্বাচিত হোৱা এজন সুপ্ৰশাসক গড়েশ্বৰ হায়াৰ ছেকেণ্ডেৰীৰ ৰিটায়াৰ্ড প্ৰিন্সিপাল মহিধৰ বড়ো ছাৰ এইজন ব্যক্তি পুলেন বৰা আৰু উমেশ বড়ো ভাৰপ্ৰাপ্ত অধ্যক্ষ বিষয় দেৱৰ তেওঁলোকৰ কাৰণে এনেকুৱা এজন মহান ব্যক্তিয়ে জিবিৰ পৰা প্ৰত্যেক কৰিব লগা হ'ল আমি বিচাৰোঁ যে গড়েশ্বৰ মহাবিদ্যালয়ত স্থায়ীভাৱে অধ্যক্ষ নিযুক্তি দিয়ক গড়েশ্বৰ মহাবিদ্যালয়ত শৈক্ষিক পৰিৱেশ উন্নত কৰক গড়েশ্বৰ মহাবিদ্যালয়ত যিসমূহ আন্তঃগাঁথনি হৈছে সেই আন্তঃগাঁথনিৰ নামত স্বজনতোষণ নীতি প্ৰত্যাহাৰ কৰক গড়েশ্বৰ মহাবিদ্যালয়ৰ আন্তঃগাঁথনি জাকত জিলিকা হওক আমি বিচাৰোঁ যেতিয়ালৈকে গড়েশ্বৰ মহাবিদ্যালয়ত স্থায়ী অধ্যক্ষ নিযুক্তি নিদিয়ে যেতিয়ালৈকে পুলেন বৰাক চাকৰিৰ পৰা বৰখাস্ত নকৰে তেতিয়ালৈকে আমি অসম জাতীয়তাবাদী গৰিয়ামৰা দিঘি জাতীয় পৰিষদ আক্ৰাছু শৰণীয়া কছাৰী ছাত্ৰ
সন্থাই নিখিল বড়ো ছাত্ৰ সন্থাই বহি নাথাকোঁ আমি এই গোৰেশ্বৰ মহাবিদ্যালয় কোনো কাৰণত শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাটো নিবিচাৰোঁ যেতিয়ালৈকে গোৰেশ্বৰ মহাবিদ্যালয়ত স্থায়ী অধ্যক্ষ নিদিয়ে গোৰেশ্বৰ মহাবিদ্যালয়ৰ পৰা যেতিয়ালৈকে পুলেন বৰাক চাকৰিৰ পৰা বৰখাস্ত নকৰে আমি শান্তিত নাথাকোঁ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শিক্ষামন্ত্ৰী ডক্টৰ ৰেগিছ গগৈ ডাঙৰীয়া অসম BTCৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়ালৈ আমি আহ্বান জনাইছোঁ যদি এই দাবীসমূহ যেতিয়ালৈকে আপোনালোকে সুব্যৱস্থা নকৰে গোৰেশ্বৰ মহাবিদ্যালয়ত আন্তঃগাঁথনিৰ নামত হৈ থকা দুৰ্নীতিসমূহ তদন্ত কৰক আৰু যেতিয়ালৈকে এই দাবীসমূহ প্ৰতি আপোনালোকে কোনো কাৰখান নিদিয়ে তেতিয়াহ'লে গোৰেশ্বৰস্থিত আমি আক্ৰাইছোঁ যুৱ ছাত্ৰ পৰিষদ গৰিয়ামুৰীয়া দেশী জাতীয় পৰিষদ সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থা গোৰেশ্বৰত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য আজি আমি গোৰেশ্বৰ মহাবিদ্যালয়ৰ সন্মুখতে আমি 2 ঘণ্টীয়া অৱস্থান ধৰ্মৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত গোৰেশ্বৰ অঞ্চলৰ বিভিন্ন দল সংগঠনৰ লগতে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সদৌ অসম কছাৰী ছাত্ৰ সন্থা শৰণীয়া কছাৰী ছাত্ৰ সন্থা গৰিয়ামুৰীয়া দেশীয় জাতীয় পৰিষদকে ধৰি বিভিন্ন দল সংগঠনে আমি ইয়াতে 2 ঘণ্টীয়া গণ অৱস্থান কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু কি আজি আমি গণ অৱস্থান কাৰ্যসূচী গ্ৰহণ কৰিব লগা হ'ল যিখন গোৰেশ্বৰ মহাবিদ্যালয় 48টা বছৰ গৌৰৱী পাৰ হৈ গ'ল এই মহাবিদ্যালয়খনৰ যি গৰিমা এই গৰিমা বিগত সময়ত আজি গোৰেশ্বৰ মহাবিদ্যালয়ৰ যিজন অধ্যক্ষ উমেশ বৰদেৱৰ মইমতালি আৰু তেখেতৰ একনত্ববাদৰ বাবে এই মহাবিদ্যালয়ৰ শৈক্ষিক দিশ একেবাৰে ধ্বংসৰ ঘৰত গৈছে যাৰ বাবে আমি বিভিন্ন সময়ত এই অঞ্চলৰ ৰাইজে বিভিন্ন সময়ত আমি এই মহাবিদ্যালয় আহি বিভিন্ন সময়ত কথা পাতিলেও এই মহাবিদ্যালয়ৰ যিজন অধ্যক্ষ তেখেতে কোনো গুৰুত্ব প্ৰদান নকৰে আৰু এই মহাবিদ্যালয়ৰ যি মূল সমস্যা স্থায়ী অধ্যক্ষ এজন নিযুক্তি হ'ব লাগে লগতে ইয়াৰ যিজন তৃতীয় শ্ৰেণীৰ কৰ্মচাৰী পুলেন বৰা তেখেতৰ যি মইমতালি এই মইমতালিৰ বাবে আমি তেখেতক বৰখাস্ত কৰাৰ বাবে আজিৰ এই ধৰ্ণা কাৰ্যসূচীত আমি গ্ৰহণ কৰিছোঁ লগতে আমি গোৰেশ্বৰ মহাবিদ্যালয়ৰ শৈক্ষিক দিশৰ লগতে গোৰেশ্বৰ মহাবিদ্যালয়ৰ আন্তঃগাঁথনিৰ যিবিলাক কাম হৈছে এই কামসমূহত কাৰোবাৰ মানে নিজৰ অংশীভংগীক ইয়াত ঠিকা আবণ্টন দি ইয়াত ঠিকা কৰি আছে এই ক্ষেত্ৰত আমি বিভিন্ন দল সংগঠনৰ লগতে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই মহাবিদ্যালয়ৰ যিসকলে এই দুৰ্নীতিৰ লগত জড়িত আছে তেখেতসকলক আমি ঠিকা দিছোঁ আৰু অনাগত দিনত ইয়াৰ উচিত তদন্ত কৰাৰ বাবে আমি BTR প্ৰশাসনৰ লগতে অসম চৰকাৰক আমি দাবী জনাইছোঁ অন্যথাই কিন্তু এই গোৰেশ্বৰ মহাবিদ্যালয়ৰ গৰিমা ধ্বংসকাৰীসকলক আমি চিৰক্তন কৰি ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম